নমস্কাৰ, মই নিপেন আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি এটা ইণ্টাৰভিউ কথাৰ ওপৰত পাতিম। এটা ইণ্টাৰভিউ এটাৰ ওপৰত জুবিন দাই যিটো ইণ্টাৰভিউ দি গৈছিলে, সেই ইণ্টাৰভিউটোত গোটেইকেইটা কথা জুবিন দাই কৈ থৈ গৈছে মৰাৰ আগত। আৰু জুবিন দাই এটা কথা কৈ থৈ গৈছে, ফাৰ্ষ্ট এইটো ইণ্টাৰভিউ জুবিন দাই ইমান দীঘলকৈ বহি পিনি এইটো ইণ্টাৰভিউ দি থৈছে। জীৱনত মানে প্ৰথম ফাৰ্ষ্ট ইণ্টাৰভিউ ইমান দীঘলকৈ বহি এইটো ইণ্টাৰভিউ দিছোঁ বুলি কৈছে। আৰু জুবিন দাই কৈ থৈ গৈছে যে মই মৰাৰ পিছতো আকৌ জুবিন হৈ জন্ম ল'ম বুলি জুবিন দাই কৈ থৈ গৈছে। শুনক, মই আকৌ পুনৰ্জন্মত আকৌ জুবিন গাৰ্গে হৈ বিচাৰোঁ। আৰু ৰীতা চৌধুৰী বাইদেৱে কথা পাতোঁতে এটা কথাত ওলাই গৈছে, কোৱা তুমি আজি খুলি কোৱা জুবিন, তুমি আজি খুলি কোৱা, আৰু চাগে তোমাক লগ নাপাম। কিন্তু কথাষাৰ কিন্তু কৈছিলে কিবা এটাত, কিন্তু কথাষাৰ মানে সেইটো সুৰত গুচি গ'ল। আপোনালোকে চাওক, ভিডিঅ'টো চাওক। ৰীতা চৌধুৰী বাইদেৱে কৈছে যে জুবিন কোৱা আজি খুলি কোৱা, আৰু আজি অকল খুলি কথা কোৱা, কাৰণ তুমিতো আৰু নোকোৱা, আৰু তোমাক কোনেও তোমাকতো বলে নোৱাৰে, আমিও নোৱাৰো বাৰু। জুবিন দাই কৈছে মোৰ আশ্ৰয় নাই, চেল্ফ মেড বুলি কৈছে। জুবিন দাই নিজেই নিজক বনাইছোঁ বুলি কৈছে। জুবিন দাই নিজ মুখে কথাখিনি কৈ গৈছে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে গম পাই যাব। গোটেইকেইটা ক্লিপ মই ইয়াত দি যাম, আপোনালোকে খালী ভিডিঅ'টো শেষলৈকে চাই যাব। জুবিন দাৰ গোটেই আলাপ, যিমানখিনি জুবিন দাৰ মনত দুখ আছিলে, বেদনা আছিলে, মৰাৰ আগত গোটেইখিনি কথা কৈ থৈ গৈছে এইটো ইণ্টাৰভিউ। I'm a self-made guy. তোমাৰ কোনো আশ্ৰয় নাই। Nothing. কিয়? I don't have home also. আৰু জুবিন দাই কৈ থৈ গৈছে নিজকে এজন অকলশৰীয়া বুলি। তেখেতে চাগে নিজকে অকলশৰীয়া যেন অনুভৱ কৰিছিলে, আমিহে গম নাপালোঁ। আৰু জুবিন দাই এইটো ইণ্টাৰভিউত বেছি মৃত্যুৰ কথা কৈ গৈছে, মৰাৰ কথা কৈ থৈ গৈছে, সাগৰৰ কথা কৈ থৈ গৈছে, অকলশৰীয়া বুলি কৈ থৈ গৈছে। জুবিন দাই এই ইণ্টাৰভিউটোত বেছি অকল মৰাৰ মৃত্যুৰ কথা বেছি পাতিলে। আপোনালোকে চাওক ভিডিঅ'টোত। ঠিক আছে, যদি মৃত্যুৰ পিছত আত্মাটো আছে। আৰু জুবিন দাই এই কথাষাৰ যে কৈছে বেছিকৈ খোৱালে বুলি যে কৈছে, বেছিকৈ খোৱালে পেট ফাটি বা কিবা চৰ্বি হয় বুলি যে কৈছে। জুবিন দাই এই কথাষাৰ এটা কথা বুজাব বিচাৰিছিলে যে কুকুৰক বেছি খোৱালে, কুকুৰক বেছি মৰম কৰিলে গজলে জঁপিয়াই বুলি যে কয়। জুবিন দাই সেই কথাষাৰ বুজাব বিচাৰিছিলে। আপোনালোকে ভিডিঅ'টো চাওক। নকবা, খাবলৈ দিলে মানে তুমি যদি বেছিকৈ খাই থাকা, আৰু জুবিন দাই কৈছে জুবিন দাই কামৰ প্ৰেছাৰ বেছি পাইছে। শুনক, জুবিন দাই কাম বহুত প্ৰেছাৰ পাইছে, নিজকে বহুত ভাগৰুৱা অনুভৱ কৰিছে। তেখেতৰ কথাখিনি শুনক, তেখেত বহুত ইম'চনেল হৈ কথাখিনি পাতিছে। আজি মানে ইমান হাঁহি ধেমালি কথা পতা, অলপ ইম'চনেলি কথা পাতিছে। হয়তো তেখেতে অলপ অন্তৰত দুখ পাই আছিলে, অলপ ভাগৰুৱা অনুভৱ কৰিছিলে। আপোনালোকে ভিডিঅ'টো চাওক। আছে এতিয়া মোৰ নিজৰখন আছে ৰৈ ৰৈ বিনালে, তাত সেইখনৰ কাম চলি আছে, সেইখনে মাথা খাই দিছে একদম। আৰু জুবিন দাই কৈছে জুবিন দাৰ গান গাব ইমান হেঁপাহ নাই বুলি কৈছে। জুবিন দাৰ 40,000 গান গালে, আৰু গান গাব মন নাই। জুবিন দাৰ চিনেমা কৰিব মন আছিল, আৰু জুবিন দাৰ মানে গান গোৱাৰ হেঁপাহ নাছিলে, অকল চিনেমা গোৱা সপোন আছিল। চাওক, জুবিন দাৰ নিজ মুখে গোটেই কথাখিনি কৈ গৈছে। আপোনালোকক গোটেই ক্লিপ কেইটা দি দিছোঁ, চাই যাব। এইটো মই জাষ্ট তোমাক কৈ দিওঁ, 40,000 গান গান মানে গাব মন নাই আৰু প্লিজ। আৰু জুবিন দাই যিখন ৰৈ ৰৈ বিনালৈ চিনেমা ওলাইছে বুলি কৈছে, সেই চিনেমাখনত জুবিন দাই সাগৰৰ পৰা আৰম্ভ হৈছে আৰু সাগৰ শেষ হৈছে। জুবিন দাই সাগৰখন চুব গৈছিলে, তেখেত এটা ব্লাইণ্ড অন্ধৰ মানুহ হৈ পিনি মানে সাগৰখন চুব গৈছিলে। তেখেতৰ সাগৰে লৈ গুচি গ'ল। চাওক, চিনেমাখনৰ লগতো মিলি গৈছে। জুবিন দাই অকল সাগৰক ভাল পাইছিলে, সাগৰৰ কথা পাতিছে। সাগৰৰ লগত তুমি বিশ্বাস কৰা নে যে আগত তোমাৰ তুমি মোৰ নতুন চিনেমাখন চাবা ৰৈ ৰৈ বিনালে, ঠিক আছে, তাত সাগৰত আৰম্ভ হৈছে, সাগৰ শেষ হৈছে চিনেমাখন। আৰু এটা কথা কৈছে, জুবিন দাই আগতে এবাৰ সাগৰত জাপ মাৰি দিছিলে। সাগৰত জাপ মাৰোঁতে তেতিয়া 5জন মানুহে তেখেতক বচাই আনিছে বুলি কৈছে, কিন্তু এইবাৰ ভাগ্য বেয়া, তেখেতক বচাই আনোতা মানুহ নাই। মই এইটো কৰি পাইছোঁ আগতে, মোক 5টামান মানুহে বচাই আনিছে। জুবিন দাই কৈছে জুবিন দাই হয়তো নিজকে অনুভৱ কৰিছিলে তেখেতক এজন যন্ত্ৰ বনাইছে বুলি। তেখেতে কামৰ প্ৰেছাৰ বেছি পাইছিলে, ইটো ষ্টুডিঅ'ৰ পৰা সিটো ষ্টুডিঅ', ইটো মানে তেনেকৈ কাম বহুত প্ৰেছাৰ পাইছিলে। তেখেতৰ চিনেমা 5খন মানে চিনেমা কাম কৰিছিলে, আৰু ইটো সিটো গান। তেখেতে নিজে কৈছে মই এজন যন্ত্ৰ বুলি। তেখেতক চাগে যন্ত্ৰ বনালে, কাৰণ তেখেতে আগতে এক ৰাতি 37টা গানলৈকে ৰেকৰ্ডিং কৰিছিলে, কিন্তু এতিয়া নোৱাৰা হ'ল, কাৰণ এতিয়া নকৰোঁ বুলি কৈছে। কাৰণ জুবিন দাই গান গাব মন নোযোৱা হ'ল, কাৰণ 40,000 গান 40টা 45টা লেংগুৱেজত 40,000 গান গোৱাৰ পিছত কাৰ মন যাব ন। তেখেতৰ যন্ত্ৰ বনালে। তেখেত বহুত ইম'চনেলি কৈছে কথাখিনি, বহুত দুখ অনুভৱ কৰি তেখেতে কথাখিনি কৈছে। নিজকে যেন বহুত দুখী, বহুত ভাগৰুৱা যেন তেখেতে অনুভৱ কৰিছে।
কি তুমি নিজৰ যত্ন ল'বা তুমি নিজৰ যত্নটো নলোৱা মেচিন মান কাম তুমি কৈছা তোমাক যন্ত্ৰ বনাই দিলে কোনে বনালে তুমি নিজেইতো বনাইছা নিজৰ people লাষ্ট যিটো ইণ্টাৰভিউ কথাখিনি শেষ কৰিব বিচাৰিছে কথাখিনি শেষ কৰা টাইমত তেখেতে শ্মশান খালি কথা কৈ মই ইণ্টাৰভিউটো শেষ কৰিছে তেখেতৰ এই টাৰ্চন মিত্তালৰ কথা কৈছে তেখেতৰ যিটো এগ্ৰিমেণ্ট চাইনটো ক'ত কৰিছিলে শ্মশানত কৰিছিলেগৈ শ্মশানত গৈ তেখেতক মানে এগ্ৰিমেণ্ট চাইন কৰিবলৈ গৈছে এগ্ৰিমেণ্ট চাইন কৰা আগমুহূৰ্তত তেখেতক কৈছে মই যদি আগত মৰি যাওঁ তই মোক জ্বলাবি আৰু মই যদি আগত নমৰোঁ তই যদি আগত মৰি যাওঁ মই তোক জ্বলাম সেইটো এগ্ৰিমেণ্ট কৰোঁ বুলি তেখেতে কৈছিল চাওক গোটেই ইণ্টাৰভিউটোত অকল মৰাৰ কথা পাতিলে বেছি সাগৰৰ কথা বেছি পাতিলে আৰু তেখেত বহুত ভাগৰুৱা অনুভৱ কৰিছিলে আৰু তেখেতৰ নিজকে এটা যন্ত্ৰ বুলি কৈছিলে এই ইণ্টাৰভিউটোত আপোনালোকে কি বুজি পালে ইণ্টাৰভিউটোত জুবিন দাই জীৱনত যিমানখিনি কষ্ট পাই আছিলে গোটেইখিনি কথা ইণ্টাৰভিউটোত কৈ থৈ গৈছে মই ভালকৈ আপোনালোকে ভিডিঅ'টো লক্ষ্য কৰিব জুবিন দাই নিজকে যন্ত্ৰ বনাবলৈ গৈছে মই ভাগৰুৱা হৈ গৈছোঁ বুলি কৈছে আৰু জুবিন দাই কি বুলি কয় সাগৰৰ কথা বেছি কৈ গৈছে মই সাগৰক কিন্তু জুবিন দাই এটা কথা কৈছে ব্ৰহ্মপুত্ৰক বেছি ভাল পাইছিল জুবিন দাই ব্ৰহ্মপুত্ৰক বেছি ভাল পাইছিল হয়তো ব্ৰহ্মপুত্ৰত চাগে পৰা হ'লে জুবিন দাক উঠাই আনিলে পাৰিলেহেঁতেন কিন্তু সাগৰৰ অচিন জেগা চিনি নাপালে জুবিন দা কোন হয় আৰু জুবিন দাই কি বুলি কয় নিজকে অকলশৰীয়া যেন অনুভৱ কৰিছিলে অকলশৰীয়া আৰু জুবিন দাই এটা কথা কৈছিলে প্ৰথম এইটো ইণ্টাৰভিউ মই ইমান দীঘলকৈ দি পাইছোঁ এটা ইণ্টাৰভিউ ইমান দীঘল দি পোৱা নাই সেয়ে চাওক জুবিন দাৰ লাষ্ট মুহূৰ্তত যিটো মানে আৰু নাপায় আৰু ইণ্টাৰভিউ দিবলৈ লাষ্ট যিটো ইণ্টাৰভিউ সেইটো ইণ্টাৰভিউ বেছি দীঘলকৈ দি থৈ গৈছে হয়তো ৰীতা চৌধুৰী বাইদেউ বহুত ভাল পাইছিল আৰু জুবিন দাই এনেও ৰাইটাৰবিলাক ভাল পায় সেইকাৰণে জুবিন দাৰ লাষ্ট ইণ্টাৰভিউটো এইটো ইণ্টাৰভিউত গোটেই কাহিনীটো কৈ থৈ গৈছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তেতিয়া বুজি পাব ধন্যবাদ